মই এতিয়া মাক কৈ দিম কিতাপ পঢ়ি তই মোক বনাব নিদিয়া মানে শান্তি নাই মানে এই ভিডিঅ' এটা বনোৱা শান্তি নাই কিতাপ পঢ়ি এইবিলাক কিতাপ পঢ়ি মোক ভিডিঅ' বনাব নিদিয়ে ঐ কিতাপ পঢ়ি তই মাক কিনা কৈ থাক চব কথা দিম অকণমান পঢ়ি ল তাৰপৰা দি অকণমান পঢ় দুষ্ট চকু চুৰি পঢ় আমি পিছত বনাম দেই পঢ় মাৰে কেনেকুৱা জানো নহয় দিবহি দেখিছিলে নহলে সি কেলা কৈছে মোবাইল চাব নিদিয়া বুলি কৈছে এখন চিচিটিভি না লগাই ল'ব তেতিয়াহে জানিব কথা ক'বলৈ আহিছ কিন্তু মই কৈছো মাৰি পেলাব নিজে পঢ়ি নিজে ধ্বংস হলিয়ে সেই ভাইৰকো হেৰি ভালকে পঢ়াব নোৱাৰে হেৰি কৰিব নোৱাৰে কথা ক'বলৈ আহিছ ইটো গোটেই কথা শুনিলে কিতাপৰ ভালকে হেৰি কৰিলে কেলে নহ'ব সি মোবাইলটো টিপি থাকিলে মানে ভাইৰে কিতাপ পঢ়িব পাৰে কিতাপ পঢ়িলে কিতাপ পঢ়ি পেলাই হেৰি কৰিবলৈ কিতাপ পঢ়া লাভ কেলে পাই পেলাইছ কি পঢ়া ধৰিলে গম পোৱা নাই বৰ পুতেক বৰ মৰম কৰ ধৰা দেখিম কিমান খোৱা পুতেক খানে মই খোৱা দেখিম ইজনী বৰ বেছি হেৰি আছে আকৌ তাই ল'ৰাটো কিমান হেৰি কৰিবলৈ আহিছে কিতাপ পঢ়া মই ভালকে নিখা নাই শুন এইকেইটা খাই লোৱা দেই খাই পিনি আকৌ পঢ়িবা দেই পঢ়ি খাই থাকিবা ধুনীয়াকৈ আৰু আমনি কৰি দুষ্ট কৰি নাথাকিবা আকৌ ধুনীয়াকৈ পঢ়িবা তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবা দেই মই কাম কৰোঁগৈ বহুত কাম আছে দেই বা ইমান সোনকালে ইমানখিনি পিঠা খাব নোৱাৰে চিন দেখিছে ক'বা এনেকৈ কুটি খায় তোৰ নিচিনা একেবাৰে গৰহাকৈ নাখায় চিন দেখিছে ক'বা আহিব উঠত লাগি আছে যে কথা ক'বলৈ আহিছে সেই বুঢ়ী সোপা বগাকৈ লাগি নাথাকে এনেই মিছা কথা ক'বলৈ নাহিবি অকল তোৰ সেই আকৌ এবাৰ মোৰ মোবাইলটো পালিগে গৈ পিনি লোকৰ মোবাইলটো পালিগে নিজৰটো লৈ হেঁপাহ নুগুচাই নি নেট শেষ হ'ল মোৰটো নিজৰটো হেৰি কৰি পেলাই নেজানো আকৌ লোকৰটো পালিগে গৈ দে মোবাইল দে যা কাম আছে কাম কৰগে নকওঁ গা অকল বহি খাবি গাডাল বহাবি আৰু কি কৈ হেৰি কৰিবলৈ আহিছে আকৌ